এই দোস্ত আমি ইয়াত জাহাজখন লৈ আহিছোঁ। আমাৰ জাহাজখন কিয় আহিছোঁ এইটো ঘাটত ব'লকচোন ধুনীয়াকৈ গোটেইখিনি দেখুৱাম। আজি কি আছে, কি হ'ব, কোন আহিব, ব'লক পুৰা একদম চাব লগা ভিডিঅ' গাইছ। ভিডিঅ'টো লাষ্টক চাব, লাষ্টলৈকে চাব। ইমান ডাঙৰ প্লেটফৰ্ম ট্ৰেইন ষ্টেচনৰ নিচিনা। ইয়াত কিমানখন জাহাজ লাগিব একেবাৰে, কি হ'ব ব'লকচোন দেখুৱাই আছোঁ গৈ মেলি। ফাইনেলি আমি আহি পালোঁ, আমাৰ জাহাজখন ইয়াতে লাগিলে প্লেটফৰ্মত। আমাৰ প্লেটফৰ্ম 1 নম্বৰ গেটত লাগিছে। বাকী ইমান ডাঙৰ চাওকচোন, মানে ইয়াত বহুত কেইখন জাহাজ আছে পিছফালে লাগে। আৰু আপোনাৰ এনেকৈ চব ৰেডি কৰিছে, একদম চিকিউৰিটি কৰি চব ৰেডি হৈ আছে। আৰু এতিয়া চব এই জাহাজবিলাক পানীত কেনেকৈ চলাচল কৰিছে, ইয়াতে আহিব লাগিব। ইয়াতে হৈছে এনেকৈ ধুনীয়াকৈ ৰেডি কৰি ৰাখিছে। আৰু আমাৰ CM ছাৰ আহিব, লগতে নিৰ্মলা দেৱী আহিব, ইয়াত ফিটা কাটিব প্লেটফৰ্মৰ। তাৰপিছত চাই থাকিব আৰু চাব লগা ভিডিঅ' মজা লাগিব, মিক্স নকৰিব গাইছ, চাই থাকিব। বহুত ধুনীয়া ভিডিঅ' হয়। মই এইটো বহুত দিনৰ মূৰত বনাইছোঁ গাইছ, বহুত দিবই টাইম নাপাওঁ। আজি আমাৰ জাহাজখন ইয়াতে লাগিছে, নম্বৰ 1ত আছে। সেই গতিকে মানে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু মই একবাৰ আপোনালোকক একদম গেটৰ পৰা দেখুৱাই আনিম, গোটেই পৰিস্থিতিটো বুজি পাব। একদম হৰিদা আছিলে মেনেজাৰ হয়। বাকী আপোনাৰ এনেকৈ পূৰা একদম কমপ্লিট গেটৰ পৰা দেখুৱাই আনিম, মানে আপোনালোকৰো চাই ভাল লাগিব, মোৰো মানে দেখুৱাই ভাল লাগিব। এনেকৈ সিফালৰ পৰা এণ্ট্ৰি হ'ব, ইয়াত সোমাব। আকৌ এতিয়া মই তলত নামি যাম বাৰু, তলত নামি গৈ পূৰা একদম মেইন গেটৰ পৰা দেখুৱাই আনিম, চাই থাকিবচোন। মই এতিয়া গৈ আছোঁ, আপোনালোকক দেখুৱাম। এয়া আহি পালোঁ মই। গোটেই আমাৰ অসমৰ গোটেই কালচাৰ জমা হৈ আছে ইয়াত। বিহুৰ পৰাই সত্ৰীয় নৃত্য, গায়ন বায়নৰ পৰাই আদি কৰি গোটেইবিলাক। ব'লকচোন আজি অপেনিং হ'ব, দেখুৱাই আছোঁ। পুৱা ব্ৰহ্মপুত্ৰৰ বুকুত প্লেটফৰ্ম, মানে ট্ৰেইন ষ্টেচনৰ নিচিনা ছেম। আৰু মানে বহুত ডাঙৰ হয়, মানে এইটো বহুত ডাঙৰ প্ৰজেক্ট হয়। মানে এইটো অসমত প্ৰথম, বাকী আৰু ক'ত আছে গম নাপাওঁ বাৰু। এনেকৈ দেখুৱাই আছোঁ। বহুত লম্বা, দেখিছে নে কিমান লম্বা? বা গৈ আছোঁ বাৰু, কিমান লম্বা, বিৰাট লম্বা। এই আমাৰ ষ্টাফ গৈ আছে, এইকেইজন আমাৰ ষ্টাফ গৈ আছে, কিবাকিবি খানা কিবাকিবি দিছে এই অফিচৰ পৰা আমাৰ জাহাজৰ ষ্টাফলৈকে লৈ গৈ আছে। ধৰক এনেকৈ চাই থাককচোন বাৰু, ধুনীয়া লাগিব। এইকেইটা জেঠি বুলি কয়, ভালকৈ ইমান গম নাপাওঁ আৰু। আপোনাৰ এইয়া এই বদমাজাত মই গৈ আছোঁ পিছে খানা পেকিং চেকিং কৰি লৈ পূৰা একদম পানী চানী লৈ গৈছে আৰু খুৱাব। এতিয়া পালোঁ আৰু লাহে লাহে পালোঁ। ইমান লম্বা, অ' মা, ইমান লম্বা, মানে কি ক'ম আৰু। তাৰপিছত চাওকচোন, এইখনে পালোঁ। আমাৰ জাহাজখন লাগি আছে। বল হাত দাঙিব নালাগে, বল দে, গৈ থাক। পালে দে এই আমাৰ হাতখন দাঙি দিছে। আহি পালোঁ আৰু এইবিলাক চাওক, ফুলৰ মালা ওলমাই দিছে পূৰা ধুনীয়াকৈ। আৰু এইবিলাক যে ডাঙৰ ডাঙৰ ৰ'দ দেখা পাইছে যে পাইপ, এইবিলাক পাইপ ওপৰত ইমান ৱেইটৰ বস্তু উঠাই দিছে। মানে কি এইটো গাইছ, পানী আহিলে, যেতিয়া পানী বেছিকৈ আহে তেতিয়া ওপৰত উঠি যাব, আৰু পানী কমিলে তলত আহিব। মানে এনেকুৱা, মানে তোমাৰ এইটো কি বুলি কয়, চিৰিঞ্জ টাইপ। মানে যেনেকৈ মানুহক বেমাৰ হ'লে চিৰিঞ্জ দি বেজীটো লগাই দিয়ে, ঠিক তেনেকৈ পাম্প টাইপৰ বস্তু হয় চিৰিঞ্জ। এই ছাৰে হাই দি আছে, আমাৰ নিৰক্ষী ছাৰে।
এই হাঁহি আছে বদমাছ, যা ইফালে দি যা। বদমাছ, যাই থাক যাই থাক। এইখন আমাৰ জাহাজ ইয়াতে লাগি আছে, আমি আহি পালোঁ, এণ্ট্ৰি হ'লোঁ আমাৰ মেইন গেটেদি জাহাজৰ। এইখন আমাৰ 1 নম্বৰত আছে। এইখনতে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এইখনতে ফুটা কাটি এইখন ইফালেদি 1 নম্বৰ গেটেদি ওলাই যাব। এতিয়া আমি সোমালোঁ ভিতৰত। বাকী কি ক'ম আৰু, চাই থাকক, মজা লাগিব। ছাৰহঁত আহি আছে বাহিৰত, এই আহি পালে to the berthing pontoon of Gateway of Guwahati Terminal and Jetty. I now request our honorable dignitaries to kindly proceed towards berth 1 for the flag off ceremony. Ladies and gentlemen, the moment we all have been waiting for, the Honorable Union Minister for Finance and Corporate Affairs, Srimati Nirmala Sitharaman, along with the Honorable Chief Minister of Assam, Dr. Himanta Biswa Sharma, and other esteemed dignitaries, flags off the maiden journey of the oldest sunset cruise of Assam, MV Manas Putra, from the gateway of Guwahati Terminal and Jetty. With the sail of MV Manas Putra, this marks a new era in Assam inland water. এই আৰু বাই বাই দি থকা বাৰ বাল। Towards berth 3 to flag off MV Amarabunda, one of the modern steel catamarans commissioned under the Assam Inland Water Transport আমাৰ Project. জাহাজখনৰ নাম MV মানস পুত্ৰ হয়। গতিকে যিহেতুকে আমাৰ জাহাজখন 1 নম্বৰত লাগি আছে, আমাৰ জাহাজখনৰ বিষয়ে প্ৰথমতে কৈ আছে। বাই 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 বাই। বাই বাই।